নমস্কাৰ বন্ধুসকল আজি মই ক'ব বিচাৰিছো আমাৰ ছোৱালীবোৰৰ বিষয়ে তাৰ মানে আমাৰ ছোৱালীবোৰে যে অকমান মিছা কথা কয় ন কেতিয়াবা হিনকে মই ক'ব বিচাৰিছে ভালকে শুনিবা আৰু আমাৰ ছোৱালীবোৰে ফাৰ্স্ট নিজৰ এজটো আৰু নিজৰ ওয়েটটো সদায় কমকৈ দেখে কি কৰিবা এতিয়া কমকৈ দেখে আৰু জন্মগত অধিকাৰ হয় আমাৰ তাৰ মানে কোনবা যদি আমাৰ ওয়েটটো খুদিলে বা এজটো খুদিলে একদম আমাৰ ভিতৰত মানে একদম পাগল সব কি যে খুদি থাকে নহয় মানে এজটো কি আৰু মানে হৈছে আৰু গেছ কৰা কিমান হ'ব আৰু ওয়েট মোৰ 44 মান হ'ব সগে বুজিছাতো এনেকুৱা আনসাৰ হয় লাগিলে 50 kg হক আৰু আমাৰ লগৰ এজনী যদি কোনোবা আমাক খুধে যে মোক কেনেকুৱা লাগিছে দেখাত এনেকৈ যদি খুধে চাবা হা আমাৰ মানে ভিতৰত এনেকুৱা টাইপৰ এটা মানে ফিলিংছ আহি যায় আৰু যদি তাইক ধুনীয়া লাগে আহিলে বাদৰিজনী কোৰ পৰা যে ইমান নতুন নতুন ডিজাইনৰ কাপোৰবোৰ পিন্ধে ভালে লাগিছে তো কিন্তু অকণমান মানে মেকআপটো অকণ বেছি হ'ল যেন লাগিছে কাপোৰযোৰ ইমান ধুনীয়া লাগিছে কিন্তু পুৰণা হৈছে অকণমান ডিজাইনটো সঁচাকে মোৰ লগৰ এজনে যে পিন্ধিছিলে যোৱাবাৰ পূজাত হেনে ভালে লাগিছে তো জাষ্ট অকণমান আউটডেটেড হ'ল আৰু ডিজাইনটো বুজিছা আৰু যদি ধুনীয়াটো মানে অকণমান কম হয় আৰু মানে যদি বেয়া লগা হয় ছোৱালীজনী তেতিয়া শুনা নিজতছে যদি বেয়া হয় তেতিয়া শুনা ফিলিংছ কেনেকুৱা সিহঁতৰ ভিতৰি আৰু আইও বেচেৰীজনী ইমান বেয়া লাগিছে দেখা মই সঁচাকৈ বহুত ধুনীয়া দে আৰু দেখুৱাব এনেকুৱা মানে অ ৱাও তোক ইমান ধুনীয়া লাগিছে নহয় কি কবি আৰু একদমেই ধুনীয়া লাগিছে মুঠেও ধুনীয়া হৈ গৈছে আকৌ তাই বল ঘূৰি আহোগে আৰু যদি নিজতছে ধুনীয়া হয় নাযায় তেতিয়া ক'তলৈ নাযায় ফুৰিবলৈ যদি কোনোবাই লগো ধৰে তেতিয়া ক'ব ৰনা যাম মানে মোৰ অকণমান কাম আছিলে ন ফোন এটা অহা কথা আছে বুজিছা আৰু এটা নিজৰ বয়ফ্ৰেণ্ডক লৈ পিনে হা নিজৰ বয়ফ্ৰেণ্ডক সদায় নিজৰ ফ্ৰেণ্ডজনীৰ লগত নিজে চিনাকি কৰাই দিব দেই সেইজনী মোৰ ফ্ৰেণ্ড হয় বেষ্টি হয় সদায় বাট তাৰপিছত আকৌ কাজিয়া হেতুকে লৈ পিনে তুমি মোৰ ফ্ৰেণ্ডজনীক কিয় মাতিলা তুমি মোৰ ফ্ৰেণ্ডজনীক কিয় ফেচবুকত এড কৰিলা মানে আমি ছোৱালীবোৰে হয় আৰু ন এনেকুৱা কি কৰিবা কোৱাচোন আমি মানে ফলফুকত পেলাও উঠাও মানে বুজিছা আগে কোৱা পিছে খাই কি কৰিবা উপায় নাই বাৰু আজিলৈ ইমানে লাহে লাহে এনেকুৱা জ্ঞানবোৰ মই দি থাকিম তোমালোকক চ' লৈ থাকিবা আৰু ফানিত ভনিতাৰ লগত ফান কৰি থাকিবা হেল্ল' গাইজ কেনেকুৱা পালা ভিডিঅ'টো প্লিজ কমেণ্টত জনোৱা আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা দেই নিউ চেনেল হয় তোমালোকৰ ছাপৰ্টো বহুত দৰকাৰ চ' থেংক ইউ